ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল। ৱেলকাম টু মাই চেনেল। আজি কাতি বিহু, আপোনালোক সকলোৱে কাতি বিহুৰ শুভেচ্ছা থাকিল। ময়ো গা পা ধুলোঁ, কেইখনমান কাপোৰো ধুই দিলোঁ। আনফালে মোৰ হাজবেণ্ডে গাড়ী ধুই আছে। আমাৰ এখন বিয়া আছে ফ্ৰাইডে টু ছানডে, আপোনালোকক নিশ্চয় দেখাম। কাতি বিহু উপলক্ষে মই আমাৰ ঘৰতে তুলসী জোপা মই ধুনীয়াকৈ চাফা কৰি মচি থৈছোঁ। ইফালে মোৰ ছোৱালীজনীয়ে ধুনীয়াকৈ ড্ৰয়িং কৰি আছে গা পা ধুই উঠি। এইখিনি বি কৰি থকা ধুনীয়াকৈ, আৰু ইফালে ল'ৰাটোকে খেলি আছে। আজপাৰ তোমাৰ কাৰখন ক'ত আছে? ৰ'বা, মাৰ কাৰ লোৱা। বাহিৰত নাযাবা কিন্তু, শুনিছানা? বাহিৰত নাযাবা কিন্তু, আজি বহুত ৰ'দ দিছে। বিচনাৰ ওপৰত ধুনীয়াকৈ খেলি তাৰপিছত বনাম মই বন্ধাকবি ভাজি। একেবাৰে চিম্পুল খানা, বন্ধাকবি, বিলাহী, আলু আৰু চয়াবিনেৰে বনাম। চয়াবিনটো তিয়াই থৈছোঁ, আলু কাটি তিয়াই থৈছোঁ, নহ'লে ক'লা পৰি যায়। একেবাৰে চিম্পুল। ইফালে দাইল চম্বাৰ মাৰি থৈছোঁ, দাইল হৈ আছে, ভাতো হৈ আছে। এতিয়া মই সেইখিনি কাটি লওঁ, কাটি ভালকৈ ধুই লওঁ। বন্ধাকবি, বিলাহী মই এনেদৰে কাটি লৈছোঁ, কাটি ধুই লৈ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ মিঠাতেল। গৰম হৈছে, এতিয়া দি দিছোঁ পিঁয়াজ আৰু জলকীয়া। চেপি লৈছোঁ, চেপি আৰু দৰে দি দিছোঁ তেলত। আলু আলুৰ লগত একেলগে বন্ধাকবিখিনিও দি দিছোঁ। আলু, বিলাহী, চয়াবিন, বন্ধাকবি এনেদৰে ভাজি খাই খুবেই ভাল লাগে। ইয়াতে কেঁচা মটৰ দিলে আৰু ভাল লাগিলে হয়, কেঁচা মটৰটো নাই। পানী ছটিয়াই দিওঁ আলু সিজিবলৈ, নহ'লে আলুটো সিজা নাথাকে। এইখিনি পানীত ভাজিখিনি হ'ব, আলুখিনিও সিজি যাব। ঢাকনিখন লগাই দিছোঁ। আনফালে আন এটা কেৰাহীত মই এনেদৰে অলপ ভেন্দি ভাজিবলৈ দিছিলোঁ। ভেন্দি ভাজিখিনি প্ৰায় হৈয়ে গৈছে। আৰু আনফালে এটা কণী টুষ্ট বনাওঁ। মোৰ হাজবেণ্ডে এটা কণী টুষ্ট খায়, কণী এটা টুষ্ট বনাই দিওঁ। তই গাড়ী ধুই আছিলে, এনাৰ্জি লছ হৈছে। কণী টুষ্টটো বহুৱাই দিলোঁ। বাচ্চাকেইটা গিয়ে বিচনাত ধুনীয়াকৈ বহি আছে। এয়া নানীয়েকৰ বিচনাত। কি কৰি আছা? তোমালোকৰ কাৰণে আপেল আৰু মৌচুমী আনিছোঁ, খোৱা। এপিচ মই খাওঁ দেই, তোমালোকে খোৱা এতিয়া। এপল মৌচুমী খোৱা। কেঁচা জলকীয়া, নেমু, বন্ধাকবি ভাজি, আলু, বিলাহী দি আৰু চয়াবিন, এয়া ভেন্দি ভাজি, আলু দি, মচুৰ দাইল, বিলাহী, গাজৰ, পিঁয়াজ ইফালে আৰু পানী এগিলাচ। এয়া আছিলে আজি আমাৰ দুপৰীয়া লাঞ্চৰ থালি। ৰেষ্ট লৈছিলোঁ, এতিয়া উঠিলোঁ, 6টামান বাজিলে। ভাবিলোঁ অলপ ইভিনিং স্নেক বনাওঁ, কিবা যিহেতু আজি কাটি কিবা বনাওঁ আৰু কিবা এটা। দুপৰীয়া বুট তিয়াই থৈছিলোঁ কেইটামান, ভাবিছোঁ
ফিল্টাৰ পানীৰে তিয়াই থৈছিলোঁ কাৰণ বুটৰ পানীটো খাবৰ কাৰণে। বুটটো মই ইয়াতে নিগৰাই লওঁ, এনেকৈ লৈছোঁ, পানীটো কৰিবলৈ দিছোঁ। আৰু এই পানীটো স্বাস্থ্যৰ কাৰণে খুব উপকাৰী হয়, হেল্থৰ কাৰণে। পানী খুব হেল্থি, স্বাস্থ্যৰ কাৰণে। ইয়াতে নিমখ বা তাল মিস্ত্ৰি দিও খাব পাৰে আপোনালোকে। আহি গ'ল তোমালোকৰ। ইফালে চোৱা, ইফালে চোৱা। এয়া আম্মাও আহি গ'ল, কাতি বিহুৰ স্পেচিয়েল বুট ভাজি। সেয়া আজি ভ্লগটো ইমানতে এৰিলোঁ, ভ্লগটো নহ'লে বহুত দীঘলীয়া হৈ যাব। তো যদি ভাল লাগিছে কাতি বিহুৰ স্পেচিয়েল এই ভ্লগটো, তেনেহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই কৰি দিয়া, হাই বাই কৰি দিয়া, বাই কৰি